নাযাওঁ আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে, কোনে আন্দোলন কৰিছে, কোনে বোমা ফুটাইছে, এইবিলাকতো ইউপিপিএল দলতে চব আছে। এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক, আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'ব। বিটিআৰ চুক্তিটো যদি আকৰে আকৰে পালন নহয়, তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা। ডেলিগেটসকল আহিছে আৰু চৰাইবিল সমষ্টি হিচাপে কেনেকৈ ষ্ট্ৰং কৰিব লাগে এইবিলাক বিষয় লৈ আলোচনা হৈছে। আলোচনা শেষ হোৱাৰ পিছত এতিয়া অপেন মিটিং আছিল। এই অপেন মিটিঙত ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়াও আহিছে, বহুত কথা ক'লে। বিপিএফ দলৰ ভৱিষ্যত আমি কেনেকৈ কাম কৰি যাম বা কেনেকৈ ষ্ট্ৰং কৰিম, চৰকাৰ আহিলে আমি কি কাম কৰিম, এইবিলাক গোটেই কথা ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়াও কৈছোঁ, ময়ো জনাই দিছোঁ। আমি যিখিনি পাৰে চৰকাৰ অহাৰ পিছত যিখিনি কাম কৰিব পাৰে এইবিলাক কাম আমি ঘোষণা কৰিছোঁ। কথা সেইটোৱে, বেলেগ একো নাই। এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক, আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'বলৈ নাযাওঁ। আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে, কোনে আন্দোলন কৰিছে, কোনে বোমা ফুটাইছে, এইবিলাকতো ইউপিপিএল দলতে চব আছে। প্ৰমোদ বড়োটো নিজে কৈ লোৱা, যদি বিটিআৰ চুক্তিটো যদি আকৰে আকৰে পালন নহয়, তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা, এইটো প্ৰমোদ বড়োৰ কথা। সেইটোকে কৈছোঁ মই, যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো সুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না, এপ্ৰিল 9 তাৰিখ পৰিছে। এইটোৱে কৈছোঁ মই, 8 তাৰিখ এপ্ৰিলত 5 বছৰ পুৰা। যিহেতু চুক্তিটো আকৰে আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই, সি নিজে মৰিম বুলি কৈছে চুইচাইড কৰি। তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যিহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পুৰা হয়, 5 বছৰ কমপ্লিট হয়, তেতিয়াহ'লে তাৰ যিটো চুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে।